লাইফ জেকেট পিন্ধি লৈছোঁ আৰু টোপনি ধৰিছে কাৰণ ৰাতিটো আমাৰ টোপনি ক্ষতি হ'ল। ৰাস চালোঁ উজ্জ্বল চাই লৈ লোৱা। সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, এইটো হৈছে মাজুলীৰ একেবাৰে শেষৰ ভিডিঅ'। আপোনালোকে মাজুলীৰ ভিডিঅ'সমূহ চাই আছে আৰু আপোনালোকে খুব সুন্দৰ সুন্দৰ কমেণ্ট কৰিছে, ভাল লাগিছে। আৰু আজি আমি মাজুলী এৰি যাবগৈ লাগিব আৰু আপোনালোকক পোনপ্ৰথমে আমি লৈ যাব বিচাৰিছোঁ উত্তৰ কমলাবাৰী সত্ৰলৈ। তাৰপিছতে আজি ৰাতি মাজুলীত আমি ৰাস উপভোগ কৰিম আৰু আপোনালোকক ৰাসৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখন দেখা পাইছে মাজুলী একেবাৰে শেষৰখন ফটো। সঁচাকৈ মাজুলীলৈ আহি খুব ভাল লাগিলে। আমি বহুত চিন্তা কৰিছোঁ কি হ'ব, ক'ত থাকিম, কিন্তু মাজুলীৰ লোকসকলৰ যি আতিথ্য সেয়া কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আপোনালোক যিসকল আহিম বুলি ভাবি আছে, আহিব। মাজুলীৰ সত্ৰসমূহ আপোনালোকে দৰ্শন কৰিব, বহুতো নজনা কথা শিকিব পাব, নজনা কথা বুজিব পাৰিব। নিজে চকুৰে চাই যিটো বুজি পাব সেইটো সঁচাকৈ ভাল লাগিব আপোনালোকে। গতিকে আহিব আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিব। বন্ধুসকল, এয়া হৈছে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ আৰু আমি এনেদৰে সত্ৰত প্ৰৱেশ কৰিছোঁ আৰু এয়া দেখা পাইছে কমলাবাৰী সত্ৰৰ প্ৰৱেশদ্বাৰ। আমি ভিতৰলৈ সোমাই যাম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ ইয়াত লিখা আছে। এনেদৰে সুন্দৰকৈ সোমাই আহিব আৰু প্ৰথমতে আমি ইয়াতে জোতা চেণ্ডেল খুলি ল'ব লাগিব। আৰু দেখা পাইছে ইয়াতে সত্ৰৰ এইখিনি হৈছে বহা বা হাতী বুলি কোৱা হয়। ইয়াতে যি সত্ৰৰ ভকতসকল থাকে তেওঁলোক ইয়াত থাকে। আৰু ইয়াত দেখিছে ধানৰ এনেদৰে এইখিনি ডাঙৰি বুলি কোৱা হয়। ইয়াতে ধানৰ ডাঙৰি থৈ দিছে। ইয়াতে কি হয়, তেওঁলোকে সম্ভৱ খেতি কৰে ভকতসকলে আৰু খেতি কৰি ইয়াতে এনেদৰে এইখিনি ৰাখিছে। আৰু আপোনালোকক দেখুৱাম আজিৰ ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ সত্ৰভাগ। এয়া আমি সত্ৰৰ মূল নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, সেয়া দেখুৱাইছোঁ। এয়া নতুনকৈ হয়তো বনাই আছে সত্ৰভাগ। এয়া দেখা পাইছে ইয়াতে চাকি জ্বলাই থৈছে আৰু এয়া হৈছে মূল কীৰ্তন ঘৰ বা মূল নামঘৰ। দেখা পাইছে, চাওক আপোনালোকে। বন্ধুসকল, এয়া হৈছে সত্ৰতে থকা মিউজিয়াম আৰু মিউজিয়ামত প্ৰৱেশ কৰিছোঁ আৰু টিকেট কাটি সোমাব লাগিব। ইয়াত 10 টকাকৈ লৈছে আৰু আপোনালোকে আহিলে সোমাই যাব। আৰু এয়া সোমাইছোঁ। ইয়াতে দেখা পাইছে এয়া ফটো গেলাৰী হয়। ইয়াত বিভিন্ন ধৰণৰ খুব সুন্দৰ লাগিছে ফটোবিলাক। চাওক, বিভিন্ন প্ৰকাৰৰ ফটো আছে, মাজুলীৰ বিভিন্ন চিত্ৰ আছে, সত্ৰৰ মুখা শিল্প আছে আৰু ভাওনাৰ ফটো আছে, ৰাসৰ ফটো আছে। চাওক, এইখিনি খুব সুন্দৰ সুন্দৰ ফটো, কিছুমান প্ৰাকৃতিক ছবিও আছে। চাওক, মাজুলীৰ বিভিন্ন নদী আছে, আপোনালোকে চাই যাওক ভিডিঅ'টো। ফাইনেলি বন্ধুসকল, আমি ৰাসৰ হলৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু আজিৰ ৰাস আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, লগতে আমিও উপভোগ কৰিম। আপোনালোকে চাই থাকক ইউবি ক্ৰিয়েশ্যন। আৰু দেখা পাইছে বহুত মানুহ হৈছে ইয়াত আৰু টিকেট কাটি সোমাইছিলোঁ। প্ৰতিটো টিকেটত 100 টকাকৈ লৈছে। আমি একেবাৰে পিছত কিমান পাৰোঁ দেখুৱাম আৰু আপোনালোককো। তোমাৰ কাৰ্যকুশলতা বখানিবৰ বাবে আজি মোৰ অন্তৰতে ভাষা নাই।
মোৰ মোৰ অতি স্নেহৰ ভাগৰি তই আজি মই তোমাৰ হাতত কৰিছো অৰ্পণ বিবাহ যদিও দৈব কি পুত্ৰ সন্তান ক'ত আদৰিব কি ক'ত আদৰিব কি ক'ত আদৰিব কি ক'ত আদৰিব কি ক'ত আদৰিব কি
সুপ্ৰভাত বন্ধুসকল, এয়া আমি জুই ফুৱাই আছোঁ। এতিয়া আমাৰ 7:30 বজাত আজি ফেৰী আছে কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ, আৰু আমি এতিয়া ইয়াতে চাহ খাইছোঁ হোটেল এখনতে। আৰু আপোনালোকক ৰাসৰ ভিডিঅ'কেইটা দেখুৱালোঁ, কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু মাজুলীৰ ভিডিঅ' ইমানতে শেষ হৈছে, আৰু মাজুলীৰ পৰা আজি যামগৈ। সঁচাকৈ বেয়া লাগিছে, এইকেইদিন বহুত ভাল লাগিলে, মাজুলী ফুৰিলোঁ। আপোনালোকো আহিব সময় সুবিধা মিলাই। এয়া দেখা পাইছে আমি ইয়াতে চাহ লৈছোঁ, আৰু চাহ খাই এতিয়া আমি যাম আৰু 7:30 বজাত। গতিকে বাই বাই। আমি ৰাতিপুৱা চাহ খাইছোঁ কমলাবাৰী ঘাটত। এয়া লাল চাহ, অভিজিত লোৱা। উজ্জ্বল চাহ লৈ লোৱা। উজ্জ্বল চাহ লোৱা। চাহটো খাই যাম আৰু ঘাটলৈ। এইফালে সুনীল লোৱা। এইটো মই খাই দিওঁ চাহটো। এয়া দেখা পাইছে ৰাতিপুৱা একাপ লাল চাহ খাই লৈছোঁ ৰাখ চাই আহি। সকলে আমি কমলাবাৰী ফেৰীঘাটত পালোহি। ইতিমধ্যে আমি ফেৰীত উঠিলোঁ। আমাৰ বাইকসমূহো ফেৰীত উঠালে। এয়া আমি লাইফ জেকেট পিন্ধি লৈছোঁ, আৰু টোপনি ধৰিছে কাৰণ ৰাতিটো আমাৰ টোপনি ক্ষতি হ'ল। ৰাস চালোঁ। এতিয়া আমি গৈ আছোঁ নিমাতী ঘাটলৈ।